Hello everyone, সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ আন্তৰিক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। বহুত দিন বিৰতিৰ পিছত আপোনালোকৰ মাজত আহিছো। আজি আপোনালোকৰ মাজত আহিছো এটা বিশেষ কাৰণত, কাৰণ আমাৰ ইনষ্টিটিউটত আজি ব্লাড ডোনেশ্যন কেম্প আছে। হেয়েহে ভাবিছো মইনো কেনেকৈ দিনটো আজি কটাও আপোনালোকৰ মাজত দেখাও। চাই যাব শেষলৈকে। যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈকে চাব। স্কিপ কৰি চালে ইমান গম নাপাব কেনেকৈনো দিনটো পাৰ কৰোঁ। হেয়েহে আৰু আজি মোৰ মনটো আচলতে বহুত ভাল লাগিছে, কাৰণ আচলতে মোৰ পৰহিলে মানে 24ৰ পৰা মোৰ মাষ্টাৰ্ছৰ এক্সাম হোৱা কথা আছিলে ফাৰ্ষ্ট ছেমেষ্টাৰৰ, কিন্তু কালি এটা ইমেইল পালোঁ যে এক্সামটো পষ্টপন হৈছে। হেয়েহে আজি মই যাবলৈ পাৰিছোঁ, নহ'লে মই পৰহিয়ে ইনষ্টিটিউটত এটা লিভ এপ্লিকেশ্যন মই দিছিলোঁ, কাৰণ এক্সামৰ কাৰণে অলপ প্ৰিপেৰেশ্যন কৰিব আছিল যিহেতুকে। এতিয়া পষ্টপন হৈ গ'ল, সেইটো কাৰণে মোৰ আজি এই দিনটো আৰু কাইলৈও এটা আমাৰ ইনষ্টিটিউটত বহুত মানে এনেকুৱা এটা ডে আছে কাইলৈ। সেইটো এতিয়াই কৈ নিদিওঁ, পাৰিলে কাইলৈও ব্লগটো বনাম, তেতিয়া আপোনালোকে নিশ্চয় দেখিব। বাৰু যি কি নহওক, এতিয়া চাই যাওক। মই যাওঁ, বেছি দেৰি নকৰোঁ, কাৰণ অলৰেডি যোৱাৰ টাইম হৈ গৈছে। যদি পাৰোঁ ময়ো চাগে ব্লাড ডোনেট কৰিম, কিন্তু চাই লওঁ হেমোগ্ল'বিনটো মোৰ কিমান থাকে তাতো চেক কৰিব। খুব সম্ভৱ মই নোৱাৰিম চাগে, কাৰণ মোৰ হেমোগ্ল'বিন অলপমান কম আছে। বাকী চাই যাওক শেষলৈকে, মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। খাব লাগি ফৰ্ম তাত আছে। ব্লাড ডোনেশ্যন ষ্টাৰ্ট হোৱাৰ আগতে এটা স্নেপ লৈ লোৱা হ'ল সৰুকৈ। এতিয়া ফৰ্ম ফিল আপ কৰিছোঁ, যদি এলিজিবল হওঁ তেতিয়াহ'লে দিম আৰু ব্লাড। আজি তুমি ফৰ্ম পালা? আমি ষ্টুডেণ্টছখিনি বহুত বেছি ইগাৰ হৈ আছিলোঁ যে আমি ব্লাড দিব পাৰিম বুলি, আৰু সেয়ে আমি চবেই ফৰ্ম ফিল আপ কৰিছিলোঁ। আৰু অমৃত হিচাপে লাগি আছে মোৰ ভলেণ্টিয়াৰিঙৰ কামটোৰ ভিতৰত, সেইটো কাৰণে মই ৰিক্সা কি কৰিছে এবাৰ কৈ দিয়া। মই এয়া সুৰজিত ছাৰে ব্লাড ডোনেট কৰা টাইমত। মাজতে আমি ভলেণ্টিয়াৰ্ছখিনিয়ে ফটো উঠাই ল'লোঁ, কিন্তু সংগীতা বা আৰু গৌৰৱ অলপ বিজি আছিলে, সেইকাৰণে তেওঁলোক এইখন ফটোত নাই। ৱেইটটো টেষ্ট কৰালোঁ, ৱেইটটো টেষ্ট কৰাৰ পিছত কোৱালিফাইড হ'লোঁ, কিন্তু হিমোগ্ল'বিনত চাব দেই, শুনিব কি কয় মোক, সেইটো নিজে শুনি লওক। এয়া মিণ্টুৱে দিলে, মিণ্টুৱেও ডিছকুৱালিফাইড হ'ল, কাৰণ তাৰো হিমোগ্ল'বিনটো অলপ কম আছিলে, ইমান আশাৰে গৈছিলে। এয়া উদ্ধৱে কিন্তু কোৱালিফাইড হ'ল দেই, সি ব্লাড দিব পাৰিলে। ইয়াত তৰংগ বাইদেউ আমাৰ বাৰ্থডে গাৰ্ল, তৰংগয়ো দিব নোৱাৰিলে, তাইৰ হিমোগ্ল'বিনটো অলপ কম আছিল। এয়া তৰংগ বাৰ্থডে গাৰ্ল, মই সঁচা
কৈ ইয়াক লৈ পেলাই প্ৰাউড কৰোঁ ই এতিয়ালৈকে বহুতবাৰ আগতে ব্লাড দিছিলে আৰু এয়া গৌৰৱেও ব্লাড দিব পাৰিলে এই দিব নোৱাৰিলে কাৰণ এই হিমগ্ল'বিনটো বহুত কম আছিলে প্ৰিয়ংকাৰো হিমগ্ল'বিনটো অলপ কম এয়া আমাৰ ৰেছপেক্টেড চেণ্টাৰ ডাইৰেক্টৰ ছাৰে ব্লাড ডনেট কৰা টাইমত ছাৰে আগতেও বহুতবাৰ ব্লাড ডনেট কৰিছে ঠিক এইদৰে এইবাৰো ছাৰে ব্লাড ডনেট কৰিলে আৰু চাওকচোন ছাৰে ব্লাড ডনেট কৰোঁতে কিমান হেপিলি ছাৰে পজ দি ফটো উঠাই তাৰপিছতে এয়া মই মোৰ ডিউটিটো পালন কৰিছিলোঁ ছাৰৰ নাম লিখি নামৰ এগেইনষ্টত ফোন নম্বৰ আৰু ব্লাড গ্ৰুপ তেনেকৈ ল'লোঁ ব্লাড দিব নোৱাৰোঁ কাৰণ হেমগ্ল'বিন কম থাকিব লাগে 12.5 আৰু মোৰ আছে 11.9 এতিয়া প্ৰেছাৰটো এনেই জোখাব মন গ'ল জোখালোঁ প্ৰেছাৰো ল' 100/60 ঘৰত ধুনীয়াকৈ কালি এটা খাম আজি উপায় নাই এতিয়া খোৱা বোৱা অকণমান ভাল কৰিব লাগিব মই আকৌ হাই প্ৰেছাৰ হ'ব বুলি ভাবিছিলোঁ এক্সামৰ ষ্ট্ৰেছত তোমাৰ হাই হেৰিয়াৰো হাই দীপশিকা এইজনী কেমেৰামেন দীপশিকাৰো হাই কিন্তু মোৰ কেনেকৈ ল' নাজানি ইমান ষ্ট্ৰেছ হৈ আছিলে এইকেইদিন কিন্তু এতিয়া মই চাহটো খাই লওঁ আদি খাইছা তুমি ব্লাড দিলা কেনেকুৱা লাগিলে প্ৰেছাৰ কেনেকুৱা Pesar 125, 7. কি খাইছা মাজ্জা কল মিঠাই আপেল বাৰ্থডে গাৰ্ল এয়া ডিম খাইছে और ये पॉपकॉर्न खाइছে আমি আকৌ খাইতে আকৌ হেমগ্ল'বিন টেষ্ট কৰিম কেনেকৈ যদি বাঢ়ি যায় এতিয়া ব্লাড দিব পাৰিব আপেল খাই খাই খতমে হৈছে আৰু মাজতে বহুত সময় মই ব্যস্ত আছিলোঁ সেইবাবে মই একো ক্লিপ আপোনালোকক দেখাব নোৱাৰিলোঁ কিন্তু এয়া শেষৰ সময়খিনি আপোনালোকক দেখুৱাইছোঁ এনেকৈ সামৰণি কৰা হ'ল সামৰণি কৰাৰ পিছত এখন মিটিং বহিলে আমাৰ কাইলৈ অনুষ্ঠান এটা আছে কি অনুষ্ঠান সেইটো এতিয়াই নকওঁ আপোনালোকক আজি যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অলপমান ব্যস্তও আছিলোঁ কিন্তু আজি মোক দীপশিখাই বহুত বেছি হেল্প কৰি দিলে তাইক কেমেৰাটো ধৰি মানে গোটেই মুভমেণ্টছখিনি কেপচাৰ কৰিলে সেইটো কাৰণে আৰু আচলতে কথাটো কি হ'ল লাষ্টৰ ফালে মই কিছুমান ক্লিপছ ল'বলৈ নহ'লে কাৰণ বহুত ব্যস্ত হৈ গ'লোঁ সেইবাবে আৰু কাইলৈ কাৰণে আচলতে আমি খুব ব্যস্ত আজি কি আছে কি নাই এতিয়াই কৈ নিদিওঁ আপোনালোকক অকণমান এক্সাইটমেণ্টত ৰাখিছোঁ কাইলৈও এটা ব্লগ নিশ্চয় আপোনালোকৰ মাজত আনিবলৈ চাম আৰু এতিয়াও যি কিছুমান মুভমেণ্টছ আছিলে ভাবিছিলোঁ আপোনালোকক দেখাওঁ নি কিন্তু এইটো কাৰণেই নাই দেখুওৱা কাৰণ আপোনালোকে অলমষ্ট গম পাই যাব আৰু আমিও কিছুমান প্ৰেক্টিছ আচলতে কৰি আছিলোঁ সেইটো কাৰণে অলপমান টায়াৰ্ড ফেচো হৈ গৈছে দেখিছে চাগে অকণমান টায়াৰ্ড হৈ আছোঁ যিকি নহওক এতিয়া মই বেছি দীঘল নকৰোঁ এইটো ব্লগ কাৰণ অলৰেডি বহুত বেছি দীঘল হৈ গৈছে আৰু মই এতিয়া মাৰ্কেটলৈ যাম কিছুমান শ্বপিং কৰিবলৈ কাইলৈৰ কাৰণে সেয়েহে আজিলৈ মই ব্লগটো ইমানতেই সমাপ্ত কৰিব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো ক্লিক কৰি দিব তেতিয়াহ'লে ইমানেই কৈ মই আজিলৈ সমাপ্ত কৰিছোঁ
অতি সোনকালে আপোনালোকক লগ পাই থাকিম আন এটা এক্সাইটিং প্ৰগ্ৰেম লৈ পেলাই তেতিয়ালৈকে